ওলাইছোঁ এই হোটেলৰ পৰা ওলাই আহিছোঁ আৰু ওলাই যাব লৈছোঁ এবাৰ টেম্পু ধৰি মেলি টেম্পু পামেই ওলাইছোঁ চকু যাবলৈ পূৰা হেৰি হৈ আছোঁ এতিয়া আছিলোঁ হোটেলৰ ভিতৰত এতিয়া যাওঁ আৰু PST দিবলৈ টেম্পু চলি আছে টেম্পু পাম চিন্তা কৰিব নালাগে IOCLখন মেইন ৰোডৰ ওচৰতে গেট 1 এইখন মেইন ৰোড যিসকলে দূৰৰ পৰা আহিব তেওঁলোকক কৈছোঁ এদিনত যে এদিন হোটেল লৈ পিছদিনাখন CISFৰ PST আৰু ডকুমেণ্ট চেক কৰে যামগৈ বুলি ভবাটো বহুত আশা কম মানে সেয়াই অৱস্থা মোৰ লগৰটোতে 9টা বাজি গ'ল এতিয়ালৈকে তাৰ হৈয়ে আছে আহিব পৰা নাই সি তাৰপৰা ফোন কৰি আছে যে হ'ব আজি PST আৰু ডকুমেণ্ট চেক মোৰ ভালকৈ গ'ল কোৱালিফাই হ'লোঁ মনটো ভাল লাগিছে কষ্ট কৰিছোঁ যদিও কোৱালিফাই হোৱাৰ কাৰণে ভাল লাগিছে আৰু কোৱালিফাই নহ'লে মনটো বেয়া লাগিলে হয় আপোনালোকে যদি আহে ওচৰত যদি কোনো নাই গুৱাহাটীলৈ ঘূৰি যাবলৈ দিগদাৰ হয় কেতিয়াবা কিমান টাইমত কোনো লিমিট নাই মানে কিমান টাইম হ'ব পাৰিলে যিখন হোটেলত থাকে সেইখনতে দুদিনৰ কাৰণে বুক কৰিলে ভাল আৰু 2 ৰাতিৰ কাৰণে আমাৰ কালি এৰাতিৰ কাৰণে কৰিলোঁ ৰাতি ভাবিলোঁ সোনকালে হ'ব যামগৈ কি হ'ব গোটেইখন আগত হ'লেও লাষ্টত কৰিলোঁ চবকে সমানে উলিয়াই কি যে হ'ব এটা টাইমতহে উলিয়াই আৰু 5:10 6টামান বজাত 5:30 মানত ৰিলিজ দিয়ে আৰু এটা গ্ৰুপ 15টা 20টামানকৈ মই প্ৰথম গ্ৰুপতে আছিলোঁ প্ৰথম গ্ৰুপ বুলি নহয় মানে কেনেকৈ লাখি দি আহি গ'লোঁ গম নাপাওঁ আৰু মই নিজেও নাজানো বাহিৰত যাব ক'লে ত' আহিলোঁ ওলাই আহিলোঁ তাৰপাছত বঙাইগাঁৱত হোটেল বিচাৰিলোঁ নাই বুকিং আৰু বহুত দামী হোটেলতো সোমাব নোৱাৰোঁ ত' আহি আজিও 600 টকাতে হোটেল পালোঁ আজি হোটেলখনৰ নাম হ'ল নিউ মহাৰাজা সুভাষ নগৰ বুলি ক'লে হ'ল বঙাইগাঁও ট্ৰেইন ক্ৰছিংটো পাৰ হয় নিউ বঙাইগাঁও নহয় বুলি বঙাইগাঁও ঠিক আছে কিবা প্ৰব্লেম হ'লে সুধিব আজি কথাটো আগবঢ়াওঁ কি হ'ল আজি প্ৰথমে সোমাই যাওঁতে এডমিটখন লাগিব মানে এডমিটখন লগত নিছিলোঁ আৰু ID proof মানে চবকে লাগিব এডমিটখনৰ লগত ID proof যিকোনো কিবা এটা লাগিব ভোটাৰ ID হ'লেও গেটত সোমাই যাওঁতে আৰু সোমাই যোৱাৰ পিছত লাইনত থাকিব লাগিব চেছ নাম্বাৰ দিব চেছ নাম্বাৰ লোৱাৰ পাছত আপোনাক এখন ফৰ্ম ফিল আপ কৰিব লাগিব ফৰ্মখন ফিল আপ কৰি তাত ফটো লাগিব আৰু ফৰ্মবোৰ ফিল আপ কাৰণে খুব সাৱধান হ'ব লাগে আৰু পাৰিলে আপোনালোকৰ ওচৰত যদি গৰম আঠা বা ফেভিকল ষ্টেপল থাকিলে লগত লৈ ল'ব আৰু পেন ল'ব কিন্তু কলম ল'ব এই ফাৰ্ষ্ট যিটো আপোনাৰ ফৰ্মখন ফিল আপ হোৱাৰ পিছত সেইটো হোৱাৰ পিছত ফিজিকেল টেষ্টৰ কাৰণে দিয়ে ফিজিকেল টেষ্টৰ কাৰণেও লাইন ল'ব লাগে বহুত টাইম ল'ব লাগে আমি 6:30 মানত সোমাই 12টা মানত চাগে ফিজিকেল টেষ্ট হৈছে আৰু আচ্ছা এতিয়া ফিজিকেল টেষ্ট বুলি কওঁতে বহুতৰে ডাউট হৈ আছিলে কি কৰাব কি নকৰাই কিহৰ ৰিজেক্ট হ'ব মই ডাইৰেক্ট কৈ দিছোঁ যিটো চেছ নৰ্মেল চেছ 76 মান বিচাৰিছে আৰু যিটো ফুলাই দিওঁতে লাগে পাইপ বহাব লাগে মাছ বি
আৰু হাইটটো 5.5, ৱেইটটোৰ লগত মতলব নাই, ৱেইট কমিলেও একো নাই আৰু বাঢ়িলেও একো নাই। আজি কি হৈছে, এনেকুৱা হৈছে, হাইটত বাৰু উলিয়াই দিছে, হাইটতো যা 5.5 নাই, হাইটত উলিয়াই দিছে ডাইৰেক্ট ডিছকুৱালিফাই, কিন্তু চেষ্টতো উলিয়াই দিবলগীয়া হৈছে। চেষ্টত নৰ্মেল ফিট আছে, কিন্তু যেতিয়া ফুলাই দিব কৈছে, বডিটো ডাঙৰ কৰি দিব কৈছে, ডাঙৰ কৰি দিব পৰা নাই, 5 ইঞ্চি বঢ়াই দিব পৰা নাই, নাৰ্ভাছ হৈছে। কিন্তু এটা সুবিধা আছে CISFৰ, বহুত ভাল, মানিব লাগিব, একদম ভাল সন্মান কৰে, বহুতবাৰ চান্স দিছে। আপোনাৰ ওচৰত যদি কোৱালিফাই হ'বৰ কাৰণে 2% থাকে, তেতিয়াও হোৱা চান্স আছে, ইমানে চান্স দিছে। চেষ্ট জুখোঁতে 6-7 বাৰলৈকে চান্স দিছে, পোচাপ কৰি হ'লেও মানে চেষ্ট ভৰাব দিছে। চেষ্টটো যেতিয়া জুখিব, কোনো নাৰ্ভাছ হ'ব নালাগে। নাৰ্ভাছ যেতিয়া হয় ন, বডিটো ফুলি থাকে মানুহ, মানে কমিব নেকি মানে ফুলাই থৈ দিয়ে। আৰু যদি ফুলিয়ে থাকে, তাতে অকণমান যদি ফুলাব পাৰে, 5 ইঞ্চি ক'ৰপৰা বাঢ়িব বাৰু, দিগদাৰ হৈ যায়। তেনেকুৱাতে ডিছকুৱালিফাই হোৱাৰ চান্স থাকে। তাতে এইবোৰ সৰু সুৰা কাম কৰি ডিছকুৱালিফাই হ'ব নালাগে। অভাৰ ক্ষীণ হ'লে বেলেগ কথা, আৰু যিসকলৰ বডি ফিট থাকিও যদি ডিছকুৱালিফাই হ'বলৈ হয়, আৰু বেয়া লাগিব নাই নিজৰ মনটো। হাইট, চেষ্ট, ৱেইট, সেই তিনিটা হ'ব PSTত। তাৰপিছত হ'ব ডকুমেণ্ট চেক। সেই PST হোৱাৰ আগতে এখন ফৰ্ম ফিল আপ কৰিব লাগিব, তাতো এখন ফটো লাগিব। তাৰপিছত সেইখিনি হ'ব, হোৱাৰ পিছত ডকুমেণ্টৰ কাৰণে যাব। ডকুমেণ্ট যেতিয়া ডকুমেণ্ট চেক কৰিব, ডাইৰেক্ট হলত, এনেকৈ হল আছে, হলত গ'লে হ'ল, টেবুল নাম্বাৰ চাব, টেবুল নাম্বাৰ চাই টেবুলৰ ওচৰত যিটো টেবুল আছে, সেই টেবুলখনত বহি দিলে হ'ল। প্ৰব্লেম একো নাই, খালি খোৱা বোৱাটো বেলেগ প্ৰব্লেম। খোৱা বোৱা মানে কি, আজি গোটেই ৰাতিপুৱাৰ পৰা পানীয়ে খাই থাকিলোঁ আৰু, অকল পানী। এতিয়া 1 ঘণ্টামানৰ আগত খাই ল'লোঁ আৰু কিবা এটা সৰু সুৰাকৈ। পাবলৈও টান, ভিতৰত টান, বাহিৰত আছে বাৰু, নাইকিয়া নহয়। ভিতৰতো পোৱা যায়, কিন্তু মানে ৰাতিপুৱা কিবা এটা খাই গৈ যাব পাৰিলে ভাল, নহ'লে টিফিন চিফিন নিলেও কিবা এটা নিব পাৰি আৰু নিলে একো নাই বাৰু। कुछ पाने के लिए कुछ तो करना ही पड़ेगा। ডকুমেণ্ট চেকত কি লাগিব মই সেইটো কওঁ এতিয়া। ST SC আপোনালোকৰ যিটো কাষ্ট চাৰ্টিফিকেট, সেইটো ST SC বুলি নহয়, সকলোৰে যিটো কাষ্ট চাৰ্টিফিকেট সেইখন চেণ্ট্ৰেলৰ হ'ব লাগে, ষ্টেটৰ হ'লে নহয়, কেঞ্চেল কৰি দিয়া হৈছে। আৰু ডকুমেণ্ট লাগিব হায়াৰ ছেকেণ্ডেৰী পাছ চাৰ্টিফিকেট, মাৰ্কশ্বিট, আৰু লগত এডমিটখন নিলে হ'ব। আৰু ফাৰ্ষ্ট মেট্ৰিকৰ এডমিট, হায়াৰ ছেকেণ্ডেৰী পাছ চাৰ্টিফিকেট, আৰু হায়াৰ ছেকেণ্ডেৰীৰ পাছ চাৰ্টিফিকেট, এডমিট, মাৰ্কশ্বিট, এইখন বস্তু, আৰু লগত কাষ্ট চাৰ্টিফিকেটখন লাগিব। ST SC লোকৰ বাবে ইমান প্ৰব্লেম হোৱা নাই আজি। জেনেৰেল কাষ্টৰ ইমান প্ৰব্লেম হোৱা নাই, কিন্তু ক'বলৈ বেয়া লাগিছে এতিয়া মোৰ ভিডিঅ'টোত, OBC বন্ধুসকলৰ কাৰণে প্ৰব্লেম এটা হৈছে। OBC সকলৰ কি হৈছে, মানে যিটো কাষ্ট চাৰ্টিফিকেট সেইখন চেণ্ট্ৰেলৰ হ'ব লাগিব, ষ্টেটৰ হ'লে ডাইৰেক্ট কেঞ্চেল হৈ গৈছে। কিন্তু ST SC কাৰণে অলপ সেইটো চান্স এটা আছে। গতিকে নিজৰ সুবিধাটো নিজে আগতীয়াকৈ কৰি লওক, চেণ্ট্ৰেলৰ কাষ্ট চাৰ্টিফিকেট উলিয়াই লওক,
নহ'লেতো বহুতে প্ৰব্লেমতো মই যিমানলৈকে গম পালোঁ প্ৰায় মানে গোটেইকেইটাই কেঞ্চেল বুলি ক'লেও ভুল নহয় আই থিংক। মই লাষ্টলৈকে যিমানলৈকে গম পাইছোঁ মানে বেলেগৰ পৰা সুধি গ'লোঁ, মই থকা সময়ততো এটাও কোৱালিফাই নাই, চব ওলাই আহিছে। বেয়া লাগিছে, ক'বলৈ বেয়া লাগে, এইটো সিহঁতৰো কি ক'ম আৰু এতিয়া CISFৰ। আৰু যে এখন কৈছিলে ডমিচিয়েলৰ কথা, এখন ডমিচিয়েলৰ একো ডমিচিয়েলৰ মতলবেই নাই, ডমিচিয়েল বিচৰা নাই। সেইকেইখনে আৰু কিনো ক'ম আৰু আজি বহুত কষ্ট হ'ল, বহুত কৰিলোঁ। কোৱালিফাই হোৱাৰ কাৰণে ভাল লাগিল, মনটো ভাল লাগি আছে। আজিও থাকিবলগীয়া হ'ল, হোটেলতে আছোঁ এতিয়া বৰ্তমান। লগতো আহি পোৱা নাই, এইটো কেতিয়া আহি পায় ঠিক নাই। এতিয়া মই ফোন কৰিছোঁ আৰু এঘণ্টামান লাগিব কৈছোঁ, মানে 10টামান বাজিবলৈ চাগে। মই ৰৈ আছোঁ আৰু তালৈকে আহি পেলাই পোনপ্ৰথমে ভিডিঅ'টোকে বনাই ল'লোঁ অকলে থাকোঁতেই। যদি কিবা প্ৰব্লেম হয় কমেণ্ট কৰিব, কমেণ্ট কৰক। আৰু বন্ধুসকল আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰক যাতে সকলোৱে জানে ক'ত কেনেকৈ কি হ'ল, কি কৰিব লাগে। সকলোৰে জানিব মন আছে। চ' ভিডিঅ'টো শ্বেয়াৰ কৰক, ছাবস্ক্ৰাইব কৰক, লাইক কৰক, কমেণ্ট কৰক। কিবা প্ৰব্লেম আছে যদি কমেণ্ট কৰক। সেইখিনিকে কৈ মোৰ ভিডিঅ'টো আজিলৈ সামৰণি মাৰিছোঁ আৰু। থেংক ইউ।